ভিউৱাৰ্ছ, ভাত পানী খালেনে আপোনালোকে? আৰু মই খাই বৈ আজৰি। আৰু যিহেতু বিহু বতৰ, আৰু বিহু বতৰততো বজাৰ কৰিবই লাগিব, সেইকাৰণে তিনিচুকীয়ালৈ গৈছিলোঁ পৰহি, কালি শিৱসাগৰত কৰিলোঁ। তেনেকৈ এইবিলাক কৰি থকা হৈছে। আৰু নিজৰ হ'বলগীয়া মানুহজনে বিহুত গিফ্ট নিদিব, এইটোতো হ'বই নোৱাৰে নহয় জানো? সেইটো কাৰণে এইবিলাক কৰি আছোঁ। আৰু কিনো কৰিলোঁ তাকে দেখাওঁ আপোনালোকক। আৰু মই প্ৰথম মোৰ পৰাই ষ্টাৰ্টিং কৰিছোঁ। মানে মই কি ল'লোঁ, এইফালে পিংক কালাৰত ফ্ৰক এটা ল'লোঁ, লং। এইটো লং ফ্ৰক এটা ল'লোঁ। আৰু কেনেকুৱা লাগিছে বাৰু? মোৰ মানে এইটো ফ্ৰক ইমান মৰম লাগিছে ন। তাৰপৰা আৰু এটা ল'লোঁ, এইটো গৰমত পিন্ধিবলৈ খুব ভাল হ'ব। এইটোতো লঙেই হয়, পূৰা কটন হয়। আৰু এইটো এটা ল'লোঁ। তাৰপৰা এইটো এনেই ঘৰত পিন্ধিবৰ কাৰণে হাফ পেণ্ট লৈছিলোঁ। তাৰপৰা আৰু মোৰ কাৰণে মেইন বস্তু এটা লৈছিলোঁ দেই, সেইটো